আমি মোনাত ভৰাই কিনে অসমটো আনিছোঁ মংগলীয়া দেশৰ পৰা। নমস্কাৰ, মই বলেন আপোনালোকৰ মাজত মই এজন আদিবাসী মানুহ মাতি আনিছোঁ। যোৱা মাহতে এই তেজপুৰ মেণ্টেল হস্পিটেলৰ পৰা আহিছে। তাক মই কেইটামান প্ৰশ্ন সুধিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু কমেণ্ট কৰি জনাওক যে ই দাদাই উত্তৰবিলাক ৰাইট দিছে না ৰং দিছে। আগতে মই আপোনাক ৱেৰবৰো ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনাক মই ভিডিঅ'টো দেৰি নকৰাকৈ কেইটামান প্ৰশ্ন সুধি যাম, আপুনি উত্তৰটো দি যাওক। বিহাৰত আদিবাসীক কোনে আনিছিলে? আদিবাসীবিলাকক বিহাৰত ব্ৰিটিছে আনিছে। ঠিক আছে। ঝাৰখণ্ডত আদিবাসী কোনে আনিছিলে? আদিবাসীবিলাক ঝাৰখণ্ডত ব্ৰিটিছে আনিছে। ঠিক আছে। ইউপিত কোনে আনিছিলে? আদিবাসী উত্তৰ প্ৰদেশত ব্ৰিটিছে আনিছে। আদিবাসী ইউপিত আছে ব্ৰিটিছে আনিছে। ঠিক আছে। মধ্যপ্ৰদেশত কোনে আনিছিলে? আদিবাসী মধ্যপ্ৰদেশত ব্ৰিটিছে আনিছে। ঠিক আছে। হিমাচলত আছে ব্ৰিটিছ আনিছে। কাশ্মীৰত আছে ব্ৰিটিছ আনিছে। নেপালত আছে ব্ৰিটিছ আনিছে। ভোটাকত আছে ব্ৰিটিছ আনিছে। উত্তৰাখণ্ডত আছে ব্ৰিটিছ আনিছে। আৰু পাকিস্তানত আছে ব্ৰিটিছ আনিছে। আচ্ছা, ঠিক আছে। আপোনালোকে ভাৰতত কেতিয়া আহিছিলে? আমি 10 কোটি বছৰ মানুহ। আমি এইখন দেশ তাত আছিলে নহয়, আফ্ৰিকাৰ ওচৰত। তাৰ পৰা উপঙি আহি তাতে ইয়াতে আমি আছিলোঁ। অসমখন কোনে আনিছে আৰু ক'ৰ পৰা আনিছে? আমি মোনাত ভৰাই কিনে অসমটো আনিছোঁ মংগলীয়া দেশৰ পৰা। আচ্ছা, ঠিক আছে। আচ্ছা, বড়ো মানুহবিলাক কালি পঢ়ি অহা মানুহ। কালিপুৰগী? নোট কৰক, ধ্যান দিয়ক। ই দাদাই কৈছে বড়ো মানুহবিলাক অসমত অৰ্থাৎ ভাৰতত কালিপুৰগী আহিছে বুলি কৈছে। নোট কৰক। আচ্ছা, তেনেহ'লে ভাৰত কাৰ? গোটেই ভাৰত আমাৰ দেশ। ভাৰত আদিবাসী বুলি কৈছে। কমেণ্ট কৰি জনাব। ভাৰত আগত কাৰ আছিল? গোটেই ভাৰত আমাৰ দেশ। আপোনালোকৰ ঝাৰখণ্ড কাৰ আছিল? কাৰ হয়? আমি ঝাৰখণ্ড আমাৰ দেশ নহয়, গোটেই ভাৰত আমাৰ দেশ হয়। ঝাৰখণ্ড আপোনালোকৰ? ঝাৰখণ্ড আমাৰ নহয়। সেইয়া, ঝাৰখণ্ড যদি আপোনালোকৰ নাছিল, গোটেই ভাৰত আপোনালোকৰ কেনেকৈ হ'ল বাৰু? কনফিউজ কৰি দিলে দেই মোক। আচ্ছা, আপোনালোকে কমেণ্টত জনাওক। ভাৰত বোলে গোটেই ইহঁতৰ আদিবাসীৰ আছিলে, কিন্তু ঝাৰখণ্ডে ইহঁতৰ নাছিলে দেই। নোট কৰক। আচ্ছা, পাকিস্তান কাৰ? পাকিস্তান আমাৰ দেশ। পাকিস্তানে ইহঁতৰ আছিলে। আচ্ছা, নেপাল কাৰ আছিল? নেপাল আমাৰ দেশ। ভূটান আমাৰ দেশ। আদিবাসীৰ? আচ্ছা, আফগানিস্তান কাৰ আছিল? ইফালে আফগানিস্তান আমাৰ দেশ। আচ্ছা, বাংলাদেশ কাৰ আছিল? বাংলাদেশো আমাৰ দেশ। বাংলাদেশো আদিবাসীৰ আছিলে? বহুত দুখ লগা কথাও। আচ্ছা, তেজপুৰ নামটো কোনে থৈছে? আপুনিতো তেজপুৰত থাকি আহিলে বহুত বছৰ, আপুনি জানিব তেজপুৰ নামটো কোনে ৰাখিছে? আদিবাসী। আচ্ছা, তেজপুৰ যদি আদিবাসী ৰাখিছে, ওদালগুৰি কোনে ৰাখিছিলে? ওদালগুৰি কোনে নাম দিছে? আদিবাসী। আচ্ছা, কোকৰাঝাৰ কোনে ৰাখিছিলে? কোকৰাঝাৰ কোনে নাম দিছে? জংগল চাফা কৰা। আদিবাসী। কোকৰাঝাৰো আদিবাসী? আকৌ বালিপাৰা? আদিবাসী। ৰঙাপাৰা? আদিবাসী। আকৌ আমপাৰা? আদিবাসী। আপেপাৰা? আদিবাসী। সব আদিবাসী ৰাখিছে। আচ্ছা, চবেই যদি আপোনালোকে ৰাখিছে, আচ্ছা, বড়ো মানুহক কি কয়? ইহঁতে নাম ৰাখিছে, ৰাখা নাই। আচ্ছা, আপোনালোকে চব ৰাখিলে, বড়ো মানুহ কি ৰাখা নাই বুলি ভাবে? আপুনি কি কয় আৰু কি সুধিব বিচাৰে কওকচোন? তহঁতৰ শব্দত কিবা এটা থাংবাই বুলি জেগা আছে, মজাং বুলি জেগা আছে। মন কৰি শুনক। আপোনালোকে বড়ো মানুহবিলাক, বড়ো জাতিবিলাক, ময়ো বড়ো জাতি বাৰু, ইহঁতে চব নাম ৰাখিছে। কোকৰাঝাৰ ৰাখিলে, ওদালগুৰি ৰাখিলে, তেজপুৰ ৰাখিছে। বড়ো মানুহবিলাক থাংবাই ৰাখক নহয় জানো? আৰু মোজাং ৰাখক। থাংবাই মোজাং এইবিলাক ৰাখা নাই বুলি দাদাই কৈছে। ই ৰিকুৱেষ্ট কৰিছে ৰাখক। আৰু প্ৰশ্ন বি সুধিছে যে থাংবাই আছে, মোজাং
আছে এনেকুৱা কৈছে আৰু যেনিবা নাম আছে নেকি বুলি সুধিছে আচ্ছা আপুনি কাৰোবাৰ ঘৰত গিৰ্জা চৰি ঘৰ জমাই থাকিছে বুলি কৈছিলে তাত মানে আপুনি ঘৰ জমাই থাকোঁতে কিবা এটা অসুবিধা পাইছিলে নেকি কিবা অসুবিধা পাইছিলে নেকি আপুনি কিবা সা সুবিধা পোৱা নাছিল নেকি নৰ্থ কোৰিয়াৰ মূৰ্খ মানুহক কোনো সা সুবিধা নিদিয়ে বহুত দুখ লগা কথা এই দাদাই যোৱা মাহতে এই জুলাই নহয় জানো জুনত তেজপুৰত আছিলে এই তেজপুৰত বহুত মানে তাক সা সুবিধা পোৱা নাছিলে হয়নে নহয় হয় মানুহক কোনো সা সুবিধা নিদিয়ে লাজ নালাগে না তহঁতক হয় 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 হয়নে নহয় কৈছোন আপুনি হয় বুলি কৈছে তাত মানে সা সুবিধা পোৱা নাছিলে তেজপুৰ মেডিকেল হস্পিটেলত এই মেণ্টেল হস্পিটেলত হে কি ভাবিব এতিয়া হেই বেয়া নাপাব মই কৈছোঁ মানে দেই আচ্ছা এই মেণ্টেল মানুহ হয় মই লাষ্টত ক'ব বিচাৰিছোঁ এইবিলাক মেণ্টেল মানুহ ক'ৰ পৰা আহে এইবিলাক তেজপুৰত ৰাখিবই নোৱাৰে জনি য়েছ পাপা ইটিং চুগাৰ ন' পাপা to open our mouth right